সুস্থ জীৱনশৈলী। What is 9 to 1 rules for healthy lifestyle? নিজকে সুস্থ ৰখাৰ বাবে 9টা নিয়ম আজি আপোনালোকৰ মাজত মই আনিছোঁ। 9 means 9,000 steps. দৈনন্দিন আমি 9,000 খোজ দিব লাগিব। 8 means 8 glasses of water. Minimum 8 glasses of water. পাৰিলে অকমান আৰু বেছি খালে ভাল, কিন্তু minimum 8 glasses of water. 7 means 7 hours of sleep. 7 ঘণ্টা টোপনি দৈনিক আমি চেষ্টা কৰিব লাগিব যাবৰ কাৰণে। 6 means 6 minutes of meditation. 6 মিনিট ধ্যান, যাতে আমাৰ মনটোক আমি সুস্থিৰ কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে পাৰিলে তাতকৈ অকমান বেছি কৰিলে আৰু ভাল meditation. 5 means 5 serving of fresh fruits and vegetables. 5টাকৈ সতেজ ফল-মূল আৰু শাক-পাচলি খোৱাৰ চেষ্টা কৰিব লাগিব দৈনন্দিন। 4 means 4 rest break. 4টা জিৰণি বিৰতি ডেইলি আমি কৰিবলৈ চেষ্টা কৰিব লাগিব। 3 means 3 main and short healthy meals. 3টা মূল আৰু চুটি স্বাস্থ্যকৰ আহাৰ আমি ডেইলি খাবলৈ চেষ্টা কৰিব লাগিব। 2 means 2 hours gap between dinner and sleep. আহাৰ আৰু টোপনিৰ মাজত 2 ঘণ্টাৰ ব্যৱধান ৰাতিৰ ক্ষেত্ৰত যেতিয়া আমি শুবলৈ যাওঁ। And 1 means pick any one physical activities. যিকোনো ব্যক্তিৰ শাৰীৰিক কাৰ্যকলাপ কৰিবই লাগিব আমি। যদি নকৰোঁ আমাৰ শৰীৰ কেতিয়াও সুস্থ নাথাকিব। তো এই 9 to 1 rules যিকেইটা আজি আপোনালোকক মই দিলোঁ, এইখিনি যদি পাৰে আপোনালোকে সদায় দৈনন্দিন জীৱনত পালন কৰাৰ কাৰণে চেষ্টা কৰিব। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটো আজিও যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। Thank you for watching this video till end. Thank you.